কথা পাতিম যিবিলাক ঘটনা অসমত বৰ্তমান হৈ আছে যুৱক আৰু এজনী যুৱকী নদীত উদ্ধাৰ হৈছে হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ লেটছ ইন্ট্ৰ সো এদিন নতুনকৈ ইন্ট্ৰ এটা মানে বনাইছোঁ আপোনালোকে কেনেকুৱা পাইছে ইন্ট্ৰটো কমেণ্টত জনাই দিব সো আজি ভিডিঅ'টি আৰম্ভ কৰোঁ বলক আজি ভিডিঅ'টি মেইন টপিকটো হৈছে অসমত কিছুমান নঘটিবলগীয়া ঘটনা মানে যিবিলাক ঘটিব নালাগে সেইবিলাক ঘটনা ওপৰত আমি আজি কথা পাতিম আজি মানে এনেকুৱা ধৰণৰ কিছুমান ঘটনাৰ ওপৰত কথা পাতিম যিবিলাক ঘটনা অসমত বৰ্তমান হৈ আছে আৰু আপোনালোকে যদি নিউজ মানে ছ'চিয়েল মিডিয়াত যদি আপোনালোকে জড়িত হৈ থাকে তেনেহ'লে নিশ্চয় গম পায় যে ৰিচেণ্টলি নলবাৰীত এটা চাঞ্চল্যকৰ ঘটনা হৈ গৈছে মই অকণমান নিউজটো ক্লিপটো দেখুৱাই দিছোঁ আপোনালোকে চাই লওক আপোনালোকে চালে নিউজটো ক্লিপটো কেনেকুৱা বোলে কমেণ্টত জনাই দিম মানে নিউজটো মানে বহুত দুখ লগা এজনী মানুহে চিঞৰি কান্দিছে কাৰণ তাৰ ঘটনাটো এনেকুৱা হৈছে যে এজন যুৱক আৰু এজনী যুৱকী নদীত উদ্ধাৰ হৈছে নদীত তেওঁলোকৰ দুজনৰ মৃতদেহ উদ্ধাৰ হৈছে কোনে মাৰিলে কেনেকৈ মাৰিলে কিয় মাৰিলে সেইটো কোনো গম নাপায় কোনো নাজানে মানে সেইটো কথা আৰু আপোনালোকে এনেধৰণৰ ঘটনা আমাৰ ৰিচেণ্টলি এটা হৈ গৈছে যে আমাৰ এগৰাকী মহিলাক 3 মাহ বিয়াৰ হোৱা 3 মাহ মানৰ সিমানটো দিনতেই মানে তেওঁ হত্যা কৰা হৈছে আৰু আমাৰ এজন বিখ্যাত ইউটিউবাৰ কমেডি কিং বুলি কয় তেওঁ মৃত্যু নহ'ল তেওঁ ICU পਹੁঁচাই দিছে মানে 7টা নে 8টা চিলনি মাথাত মানে 7টা নে 8টা চিলনি ইমানটোলৈকে মাৰি গৈছে 8টা চিলনি পৰি গৈছে 7টা নে 8টা চিলনি মাথাত পৰি গৈছে মানে সেইটো কাৰণে আপোনালোকে সজাগ হৈ থাকক আৰু তেওঁলোকক প্ৰেমিকা আছিল তেওঁলোকৰ প্ৰেমিকা মৰা মেইন কাৰণটো কি সেইটো ৰহস্য হৈ আছে এতিয়াও কোনো গম নাপায় কিয় মাৰিলে কোনে মাৰিলে কেনেকৈ মাৰিলে সেইটো কোনো গম নাপায় চ' আৰু দুটামান মই কথা ক'ম ভিডিঅ'টো যে হয়তো অকণমান দীঘলো হ'ব পাৰে চ' মানে এতিয়া আমাৰ ৰিচেণ্টলি এতিয়া মই ধেমাজিত থাকোঁ ধেমাজিত একো এতিয়ালৈকে বৰ্তমানলৈকে বানপানী হোৱা নাই কিন্তু পাছত যদি হয় সেইটো নাজানো কিন্তু কিছুমান জেগাত মানে বানপানীৰ সৃষ্টি হৈছে মানে কিছুমান জেগাত বানপানী হৈছে বানপানী হোৱাৰ মেইন কাৰণটো হৈছে গছ-গছনি মানুহে গছ-গছনি বনাঞ্চল ধ্বংস কৰিছে বনাঞ্চল সৃষ্টি কৰা নাই সেইটো কথা আৰু আজি হৈছে 5 জুনৰ দিনা মই আপোনালোকক কথা কৈছোঁ যাওঁ আজি হৈছে 5 জুন আৰু 5 জুনৰ দিনা আমি বিশ্ব পৰিৱেশ দিৱস পালন কৰোঁ সকলোৱে বিশ্ব পৰিৱেশ দিৱস পালন কৰিলে কেনেকুৱা হ'ল দিনটো আজি কমেণ্টত জনাই দিব চ' মানে বিশ্ব পৰিৱেশ দিৱস আমি সকলোৱে পালন কৰোঁ গছ-গছনি আজি বুলিয়েই নহয় সপ্তাহত 1 বা 2টা গছপুলি সকলোৱে ৰুব লাগে মই হ'লেও ৰুব লাগে সকলোৱে মানে আপোনালোকৰ হ'লেও ৰুব লাগে চবেই ৰুব লাগে মানে গছপুলি এটা নহয় এটা ৰুব লাগে তেতিয়াহে আমাৰ প্ৰকৃতিখন মানে সুৰক্ষিত হৈ থাকিব তেতিয়াহে আৰু এটা কথা গছ-গছনি অকল ৰুলেই নহ'ব তেওঁ গছজোপাক আপডাল কৰিব জানিব লাগিব সেইটো কথা আপডাল কৰিলে গছজোপা ডাঙৰ হ'ব যেনেদৰে যদি তুমি পুত্ৰ বা পুত্ৰী যদি জন্ম দিয়া তেনেহ'লে যদি তুমি আপডাল কৰিবই নোৱাৰা তেনেহ'লে তুমি জন্ম দিবই নালাগে সেইটো কথা সেইটো মই আকৌ ডাইৰেক্ট কোৱা নাই মানে এনেকৈ উদাহৰণটো দিছোঁ জাষ্ট এক্সাম্পলটো দিছোঁ সেইটোৱে কথা গছ-গছনি আপোনালোকে সকলোৱে ৰুৱক সকলোৱে প্ৰকৃতি ৰক্ষা কৰক সকলোৱে প্ৰকৃতি ধ্বংস হোৱাৰ পৰা আপোনালোকে সকলোৱে প্ৰকৃতিখন বচাওক আৰু আমাৰ এতিয়া যিটো বহুত বায়ু প্ৰদূষণ হৈছে এতিয়া এটা মেচিন ওলাইছে সেই মেচিনটোৰ নামটো মই পাহৰিছোঁ সেই মেচিনটো বোলে 2 মিনিট নে 3 মিনিটত বোলে এজোপা গছ কাটি ধ্বংস কৰি দিয়ে সেইটো এতিয়া মানুহৰ মানে যিটো মানসিকতাটো মানুহৰ অলপমান ভ্ৰষ্ট হৈছে বুলি ক'ব লাগিব কাৰণ গছ কটা মেচিন
বা গছ কাটিব লাগে গছ নাকাটিলেও ইমান জংঘলত মানুহ কোনো নাথাকে গছ কাটিব লাগে কিন্তু যিমানটো প্ৰয়োজন তাতকৈ বেছি কাটিব নালাগে কমকৈ কাটিব নালাগে আৰু মানুহে আজিকালি গছ গছনি অধিক ব্যৱহাৰ কৰিবলৈ ধৰিছে সেইকাৰণে মানুহৰ বনাঞ্চল ধ্বংস হৈছে মানুহে উশাহ লোৱাত বহুত কষ্ট হৈছে মানে সকলো কামৰে বহুত কষ্ট হৈছে সেইটো কাৰণে গছ গছনি সকলোৱে ৰুওক আৰু প্ৰকৃতি ৰক্ষা কৰক যদি ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বাই কথা